হাই গাইজ ৱেলকাম টু মাই চেনেল। আজি ছানডে হয়, পোৱালি আহিছে, আজি বাহঁত আহিছে, খানা মানে সৰু সুৰাকৈ খানা এটা খাম আৰু গোটেইকেইটাই মিলি পেলাই। তো এতিয়া যাওঁ বজাৰ কৰি আহোঁগৈ, বজাৰ মানে সৰু সুৰা বজাৰ দুটামান আছে কৰি আহোঁগৈ। তাকে আজি কি খাবা তুমি? আজি হাঁহৰ মাংস খাম। আৰু আৰু চিকেন লেগ পিচটো লৈ আহোঁগৈ। ঠিক আছে তেতিয়াহ'লে ব'লক বজাৰটো পটককৈ কৰি আহোঁ, তাৰপিছত আহি ঘৰত দেখুৱাই থাকিম কি হৈ আছে। আহি আছোঁ, বজাৰটো কৰি লওঁগৈ। বজাৰটো বেছি দূৰ নহয়, টাউনৰ আলিমৰ পৰা কৰিম আৰু আলিমত কৰিম বজাৰটো কৰি আকৌ ঘৰলৈ যামেই সোনকালে। চাই থাকক আৰু লেগ পিচটা উলিয়াই আনিব কেনেকৈ খেল তই ৰৈলি যে মানুহটো ইয়াত ৰৈলি যে মানুহটো এইটো খোল ইয়াতে ভৰাই দিওঁ এতিয়া। হৈ গ'ল সৰু সুৰা বজাৰকেইটা কৰিলোঁ, নেদেখালোঁ ইমানকৈ আৰু পটাপট কৰিলোঁ বজাৰ। এতিয়া ঘৰলৈ যাওঁ, ঘৰত দেখাই থাকিম, চাই থাকক। ঘৰ পাই গ'লোহি, তো মই দেখাই থাকিম আপোনালোকক মাজে মাজে কি হৈ আছে। আজি খানাটো ময়ো বনাম, অকণমান মানে হেল্প কৰি দিম আৰু। তো চাই থাকক এতিয়া, ব'লক এতিয়া পিছফালে গৈ লওঁ। उसी तक तो ना हुआ ठीक से नहीं हुआ सफाई तो ठीक से नहीं हुआ এটা বেছি দেয়াহে দিলে নেকি মোৰ মতে। এটা খুচুকা দিম যাবি দেই, খুচুকা দিম যাবি দেই। কলপাতখন বালি গেলা একো নহয়, আকৌ ধুই দিলে চফা হৈ যাব নহয়। আকৌ মাংস ধুলে কি লাভ হ'ব? গেছ কি দিব? তালৈকে পাতি তেনেকৈ দেখো নহয়। কাট বালি বালি হ'লে পিছত মোক নকবি দেহা পানীকণ আনগে যা, দে কলপাতখন আৱাখন কলপাত তেলেখন হৈছে ক'ত আছে? ভিতৰত দেখি অ' মা, ই লৈ আছিলে কলপাত আওখন আছে দে, তই পানী দে দেহা। কোচকে বালি নহয় হাতটো খুৱাই লগাই পেলাই তেৰিকা পানী অকণ আন তই। এটা গোটেই চেণ্ডেলা উঠি যায় এখনত, চেণ্ডেলা উঠি যা। কি কৰিলে তই? আমি চেণ্ডেল উঠা নাই। তাতে আকৌ হাঁহৰ খোজ কঢ়াই যায়। লেতেৰা হ'লে হ'ব আৰু এটা কিনি ল'বি আকৌ দেহা। নালাগে এইফালে নাকাটিবি, এইটো দিলোঁ আকৌ ঘৰডাল ইমানো দিলোঁ। এখন ইয়াত দিছোঁ দেই। আৰু হাঁহ খোজ নকঢ়াবি দেই দেহা, হাঁহ খোজ নকঢ়াবি। এখন টানি দে আকৌ পিছলে, এইটো টানি দিয়ে এই পিছৰ পৰা টানা হাঁহ চৰাবলৈ এনেকৈ টনা আকৌ। এইটো চুটিহে কৰিলে। অঁ হয় এইটো আৰু এইবোৰ বাল্টি নপলাবি দেই দেহা। কেলে দুখোজ নামি কোনখন খাবি দে।
জুইত বনাই আছে জুই সোৱাদটোৱে বেলেগ গেছ আছে গেছত নাই বনাব জুইটো বনাইছে গেছতো বনাইছে এইটো জুই খানাটোৱে বেলেগ ফ্ৰাই কৰি আছে এয়া মাম্মী যিয়ে মাছ ফ্ৰাই কৰি আছে ভাজিন ঠাইত ৰৈ আছে এই আহল গুণ্ডাই মাংস কাটি আছে খোলা কি ধুনীয়া চিষ্টেম দিছে গাড়ীখন চুবলৈ আছে এক্সট্ৰাকে এইটো মাছৰ জোল বনাইছে অকণমান বেছি নহয় দুজনমানৰ কাৰণে চাই আপোনালোকে দেখিছে আজি এতিয়া মুৰ্গী মাংস ফ্ৰাই বনাই আছে তো মই আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক দেখিছে এতিয়া পিঁয়াজ দিছে পিঁয়াজ দেখিছে আপোনালোকে দেখিছে এতিয়া মাংসটো ইয়াত দিব এতিয়া চাইডতে ভাজি বনাইছে ৰঙালাও ভাজি তো দেখিছে আপোনালোকে এতিয়া মাংসটো দিছে তো চাই থাকক তো দেখিছে আপোনালোকে এতিয়া হালধি দিছে দেখিছে আপোনালোকে দেখিছে এতিয়া মাংসটো মোটামুটি হৈ আছে আৰু চিকেন ৰেডি মানে চিলি চিকেন বেছি নাই মানে অকণমান বনাইছোঁ মানে হাঁহৰ মাংসটো আছে যে সেইকাৰণে চিলি চিকেনটো অকণমান ফ্ৰাই কৰি পেলাই বনাইছোঁ আৰু ৰেডি তো এয়াই আৰু হেল্প কৰি দিছে মোক ধোঁৱা ধোঁৱা হৈছে গোটেই অৱস্থা নাইকিয়া হৈ গ'লে আছক ভাগিনে হেল্প কৰি দিছে এইটো কি বনি আছে এতিয়া তুমি চিলি চিকেনটো ট্ৰাই কৰিলা টেষ্ট কেনেকুৱা হ'ল ধুনীয়া হ'ল নেকি অঁ মজা তেতিয়াহ'লে চাই থাকক আৰু ব্ৰইলাৰ আৰু এইফালে এতিয়া হাঁহ বনাই আছোঁ হাঁহ এয়া মিলি মেলি বনাইছোঁ আৰু গোটেইকেইটাই বায়েও বনাই আছে ময়ো বনাই আছোঁ মায়েও বনাই আছে মানে সোনকালে অকণ বেছি হৈ গ'লে আইটেমটো অকণ সোনকালে হ'ব লাগে টাইমো হৈ গ'ল আৰু এতিয়া 1:30 বাজি গ'ল চাগে দেই 1:30-2টামান বাজিব হ'ল ৰাতিপুৱা সেই ৰুটি এটা খালোঁ বাৰু মই ৰুটিয়ে ভাজিয়ে বেঙেনাটো লগতে পুৰি দিছোঁ বেঙেনা অলপ মিঠাতেল লগাই লৈছোঁ মিঠাতেল নলগালেও ধুই পেলাই ডাইৰেক্ট ভৰাই দিলেও হ'ব পিছত আপোনাৰ পিটিকা কৰোঁতে পিছত আৰু পিটিকা কৰোঁতে বনাই ল'ম এতিয়া এইটো বনাই আছোঁ আৰু মানে কাটোতে ইমান তেল চেল নাই আৰু তেজটো ইমান ওলোৱা নাই কিন্তু এতিয়া তেলটো ওলাইছে হাঁহটোত অলপ হাঁহ মাংস বনালে মানে বেছি তেল নিদিলেও হৈ যায় অকণমান তেল দিলে ধুনীয়াকৈ হৈ যায় তেল মানে ইয়াত অট'মেটিক ওলাই যায় তুলখন দিতে দেখা আমাৰ লগৰ নেকি ওলাই আৰু এতিয়া ভাগিন ৰৈ আছে হেল্প কৰি দিছে মোক ধোঁৱা ধোঁৱা হৈছে গোটেই অৱস্থা নাইকিয়া হৈ গ'লে আছক ভাগিনে হেল্প কৰি দিছে এইটো কি বনি আছে এতিয়া তুমি চিলি চিকেনটো ট্ৰাই কৰিলা টেষ্ট কেনেকুৱা হ'ল ধুনীয়া হ'ল নেকি অঁ মজা তেতিয়াহ'লে চাই থাকক আৰু থৈ দিয়া
তেলটো ওলাই গৈছে হাঁহত মানে বেছি তেল নিদিলেও হৈ যায় তেল অট'মেটিক ওলাই গৈছে আমি প্ৰথমতে ভাবিছিলোঁ যে কৈছিলোঁ আপোনাক তেল নোলাব বুলি কিন্তু এইটো তেল ওলাইছে চব হাঁহত তেল ওলাবই আৰু কথাই নাই এতিয়া এইটো টাইমত মানে তেল ওলাই আৰু এয়া হাঁহ হৈছেগৈ আৰু টাইম অকণ লাগে মানে হাঁহটো সিজোতে অকণ টাইম লাগে যে সেইকাৰণে হাঁহ হৈছেগৈ আৰু তো অকণমান পানী দি দিছোঁ মানে ড্ৰাই ফ্ৰাই কৰিলে আকৌ এইটো এক্সট্ৰাকৈ আকৌ দাইল নাই বনোৱা মানে সেইকাৰণে হাঁহতে অকণমান পানী দি দিছোঁ তো হৈ গ'ল তো ইয়াতে খাম আৰু এইফালে ভাত বাঢ়িলে আপোনালোকে দেখিছিলে এতিয়া এইটো হৈ লওক খানা ৰেডি হৈ গ'ল ঘৰৰ মানুহকেইটাহে আমাৰ আৰু দেখিলে আজি দিনটো কি কি আছিলে তো খানাটো বনালোঁ আৰু মানে চবেই মিলি বনাইছোঁ হাঁহ আছিলে এইফালে আপোনাৰ ড্ৰাই ফ্ৰাই কৰিলোঁ চিলি চিকেন বনালোঁ ভাত মাছ তো এতিয়া খাই লওঁগৈ খোৱাখিনি ইয়াতে খুৱাওঁ এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ কোনোবা নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহ'লে এতিয়া ভাতটো খাই লওঁগৈ আৰু তেনেহ'লে বাই বাই